নমস্কাৰ মই পাৰ্শ্বজ্যোতি শৰ্মাই পুনৰবাৰ আপোনালোকক কিবা এছএম চেনেলটোলৈকে সুস্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আমি এটা কিবা ইণ্ডাষ্ট্ৰীৰ বেহটাৰিন প্ৰডাক্ট লৈ আপোনালোকৰ লগত আলোচনা কৰিম বুলি আহিছোঁ, যিটো প্ৰডাক্ট সম্পূৰ্ণ মানৱ জাতিৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট আৰু মোৰ অতিকৈ ভাল লগা প্ৰডাক্ট কিবা ইণ্ডাষ্ট্ৰীৰ স্পেচিয়েল প্ৰডাক্ট কিবা ট্ৰিপল ষ্টিম চেল। এইটো পাউডাৰ ফৰ্ম আৰু ইয়াতে কেপচুল ফৰ্ম এটাও পাব আৰু ড্ৰপ আকাৰেও পোৱা যায়। ড্ৰপটো আজি মোৰ লগত নাই আৰু আজি দেখাইছোঁ কিবা ইণ্ডাষ্ট্ৰীৰ ট্ৰিপল ষ্টিম চেল আৰু কেপচুলৰ বিষয়ে আপোনালোকক কৈ আছোঁ। কিবা ইণ্ডাষ্ট্ৰীৰ ট্ৰিপল ষ্টিম চেলটো বহুত বেছি মহত্বপূৰ্ণ বুলি কিয় কৈছোঁ, প্ৰাকৃতিকভাৱে বহুতো দুৰ্লভ্য সামগ্ৰীৰে বনোৱা হৈছে এইটো কিবা ট্ৰিপল ষ্টিম চেলটো। কাৰণ আমি জানো যে আজি ব্যস্ত জীৱনত আমি নিজৰ ভালদৰে খোৱা খাদ্য বা খোৱা নাযায় বা টাইম মতে সময়মতে খোৱা নাযায়, যিটো কাৰণে আমাৰ শৰীৰত লগা পোষক তত্ত্বখিনি সদায় আমি নাপাওঁ, যাৰ বাবে বহুতো প্ৰব্লেম আমি ফেচ কৰিব লগা হয়, বহুতো বেমাৰ আহে। আৰু আমি আগতে জানিছিলোঁ যে ষ্টিম চেলৰ পৰা বহুতো ট্ৰিটমেণ্ট কৰা যায়, সেইটো সকলোৱে জানে। কাৰণ ষ্টিম চেল এটা এনেকুৱা বস্তু যিটো সকলো সমস্যাতে সহায় কৰিবলৈকে উপকাৰী আৰু এইটো প্ৰাকৃতিক উপাদানত বহুতো দুৰ্লভ্য সামগ্ৰীত এইটো পোৱা যায় ষ্টিম চেল, আৰু তাৰ পৰা কালেক্ট কৰি কিবা ইণ্ডাষ্ট্ৰীৰ বেহটাৰিন আৱিষ্কাৰ বুলি ক'ব পাৰি কিবা ইণ্ডাষ্ট্ৰীৰ এইটো কিবা ট্ৰিপল ষ্টিম চেল, যিয়ে আপোনালোকক বহুত বেছি উপকৃত কৰিব। এইটোৰ উপকাৰৰ বিষয়ে ক'ব লাগিলে বহুত বেছি হয়, বহুত বেছি উপকৃত কৰে। ই আপোনালোকৰ হৃদয়ৰ যিকোনো সমস্যা যদি থাকে হৃদয় ভাল কৰাত সহায় কৰে। লগতে কোলেষ্ট্ৰল বা ডায়েবেটিছ যদি থাকে তেতিয়াও কাম কৰে, ব্লাড প্ৰেছাৰৰ সমস্যা নোহোৱা কৰে, তেজৰ গতি ভাল কৰে, হৃদয়ৰ পাম্পিং ক্ষমতা যিটো থাকে সেইটোও ভাল কৰে, লগতে নাৰ্ভৰ কামো কৰে। লগতে নাৰ্ভ দুৰ্বল হ'লেও নাৰ্ভৰো বহুত বেছি উপকৃত কৰে, লগতে ব্ৰেইন ফাংচনৰ কাম কৰে। এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় আমাৰ মানৱ শৰীৰৰ বাবে। স্কিনৰ যিকোনো সমস্যাতে কাম কৰে। কিছুমান মানুহৰ যদি ঘাও হয় আৰু সেইটো শুকোৱাত বহুত দিন লাগে, কিবা ট্ৰিপল ষ্টিম চেল যদি ব্যৱহাৰ কৰি থাকে সেইটো প্ৰব্লেমো নোহোৱা হয়। বা স্কিনবিলাক কেতিয়াবা মানে হেতা পৰি যায়, যিটো বুঢ়া হোৱা যেন লাগে, বয়স কম থাকিলেও বহুত বয়স হোৱা যেন লাগে, তো এইবিলাক এণ্টি এজিঙৰো কামো কৰে। কিবা ইণ্ডাষ্ট্ৰীৰ ট্ৰিপল ষ্টিম চেল যিটো আছে সেইটো যদি আপোনালোকে ৰেগুলাৰলি ব্যৱহাৰ কৰে, আপোনালোকক মানে দেখাতে ক'ব যে বয়সটো বহুত বেছি কমি যোৱা যেন দেখা হ'ব, বহুত বেছি কম বয়সৰ মানুহ যেন লগা হ'ব আপোনালোকক। এইটোৱে কেঞ্চাৰ চেলো নোহোৱা কৰে বা কেঞ্চাৰ বেমাৰ নাহাকৈ প্ৰতিৰোধ দিয়াত আপোনালোকক সহায় কৰিব, প্ৰতিৰোধ দি ৰাখিব, আৰু যিটোৰ কাৰণে আপোনালোকক এইটো কিবা ট্ৰিম চেলটো বহুত বেছি ইম্পৰ্টেণ্ট হৈ পৰে আপোনালোকৰ কাৰণে। এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে এটা কাৰণতে, এইটোৱে আমাৰ কিবা ইণ্ডাষ্ট্ৰীৰ যিটো ট্ৰিপল ষ্টিম চেল আছে এইটোৱে ইমিউনিটি ছিষ্টেমটো বহুত বেছি ভাল কৰে, লগতে পেট চাফা কৰে, পেটৰ যিকোনো সমস্যাই নোহোৱা কৰে, পাচনতন্ত্ৰটো ভাল কৰে, লগতে ওজন কমোৱাটো সহায় কৰে, টেনশ্যন বা ডিপ্ৰেশ্যন যদি থাকে আপোনালোকৰ সেইটো দূৰ কৰে, লগতে স্মৃতিশক্তি বা একাগ্ৰতা যদি কমি যায় কিছুমান ব্যক্তিৰ তেতিয়াহ'লে সেইটোও ভাল কৰে। স্মৃতিশক্তিৰ কাৰণে এইটো বহুত ভাল কাম কৰে। চকুৰ দৃষ্টিশক্তি বা চকুৰ যিকোনো সমস্যাতে ই কাম কৰে, বহুত বেছি ভাল হয়। এইটোৰ মানে কি ক'ম আৰু, বহুত আছে এইটোৰ কাম। এইটো যদি আপোনালোকে ৰেগুলাৰলি ব্যৱহাৰ কৰে নিজেই ৰিজাল্ট দিব। মোৰ লগত আজি আছে, মোৰ এজন ব্যক্তি আছে, তেখেতক মই লৈ যাম আপোনালোকক, তেখেতক মই নিমন্ত্ৰণ দিছোঁ। তেখেতক মই দেখাম যে তেখেতে কিবা ইণ্ডাষ্ট্ৰী ট্ৰিপল ষ্টিম চেলটো ব্যৱহাৰ কৰি কেনেকুৱা ৰিজাল্ট পাইছে। এইটোৱে কিডনী লিভাৰ সকলোতে কাম কৰে, আৰু মহিলা মানুহৰ যিকোনো প্ৰব্লেম মানে কিছুমান গোপন প্ৰব্লেম থাকে মহিলা মানুহৰ, সেইবিলাক সকলো প্ৰব্লেমতে কিবা ইণ্ডাষ্ট্ৰী ট্ৰিপল ষ্টিম চেলে বহুত বেছি ভাল কৰে। আমাক অভাৰঅল ক'ব লাগিলে শৰীৰৰ আমাক এটা সুস্থ শৰীৰ প্ৰদান কৰাত কিবা ইণ্ডাষ্ট্ৰীয়ে এই যিটো ট্ৰিপল ষ্টিম চেল আছে এইটোৱে বহুত বেছি মানে উপকৃত কৰিব, আৰু আপোনালোকক মানে আগুৱাই যোৱাত যাতে বেমাৰ নোহোৱাকৈ আপোনালোক সদায় নিৰোগী হৈ থাকিব পাৰে, সুস্থ শৰীৰ এটা প্ৰদান কৰাত কিবা ট্ৰিপল ষ্টিম চেলে আপোনালোকক সদায় সহায় কৰিব। আৰু মই ছাজেষ্ট কৰিম এইটো সদায় ৰেগুলাৰলি ব্যৱহাৰ কৰক, ৰাতিপুৱা আৰু ৰাতি। যদি পাউডাৰটো ব্যৱহাৰ কৰে 10 গ্ৰামকৈ জিভাৰ তলত বা গৰম পানীৰ লগত আপোনালোকে মিক্স কৰি খাব পাৰিব, বহুত ধুনীয়া লাগে ইয়াৰে সোৱাদটো, আপোনালোকে খাব পাৰিব। এইটো মই খাই আছোঁ আৰু বহুত বেছি ধুনীয়া ৰিজাল্ট হয়, আৰু মানুহটোৰ এটা গ্ল' আনে, বহুত ধুনীয়া দেখা কৰিব আপোনালোকক। লগতে কেপচুলটো ৰাতিপুৱা আৰু ৰাতি এটা কেপচুল খাই থাকিব, ড্ৰপ আকাৰে খালি ড্ৰপ যিটো আছে ড্ৰপটো আপোনালোকে 5 টোপালকৈ ৰাতিপুৱা আৰু ৰাতি ব্যৱহাৰ কৰিব পাৰিব, বহুত ধুনীয়া ৰিজাল্ট দিব। এইটোৱে শৰীৰৰ মানে কৌশিকা বিলাকৰ বহুত কাম কৰে, চেলৰ কাম কৰে। নামেই হৈছে কিবা ট্ৰিপল ষ্টিম চেল, তো চেলৰ ই কাম কৰিবই।
যিবিলাক চেল আমাৰ ডেড হৈ যায় সেই চেলবিলাকো পুনৰ জীৱিত কৰাত কিভা ট্ৰিপল ষ্টিম চেলে বহুত বেছি উপকাৰ কৰে। তো কিভা ট্ৰিপল ষ্টিম চেলটোৰ গুণাগুণটো মই ক'লোৱে আৰু বহুত আছে, এইটোৰ বিষয়ে আপোনাক ক'ব লাগিলে বহুত দীঘল হৈ যাব এই ভিডিঅ'টো। তো সেয়ে বিশেষ নকওঁ, এই প্ৰডাক্টটো আপোনালোকে ব্যৱহাৰ কৰক আৰু ইয়াৰে ৰিজাল্টটো চাওক, কাৰণ কিভা ট্ৰিপল ষ্টিম চেল এক মহৌষধি বুলি ক'লেও ভুল নহয়। এইটোৱে আপোনাক আমাৰ সম্পূৰ্ণ মানৱ জাতিক বৰদান স্বৰূপ হিচাপে কাম কৰিব। কিভা ট্ৰিপল ষ্টিম চেলটো মোৰ সঁচাকৈ ফেভাৰেট প্ৰডাক্ট আৰু এইটো কিভা ইণ্ডাষ্ট্ৰীৰ মানে চমৎকাৰী উপাদান বুলি ক'ব পাৰি, চমৎকাৰী আৱিষ্কাৰ বুলি ক'ব পাৰি। আপোনালোকে ব্যৱহাৰ কৰক কিভা ইণ্ডাষ্ট্ৰীৰ ট্ৰিপল ষ্টিম চেল। মোক কমেণ্ট কৰি জনাব কেনেকুৱা পায় কিভা ইণ্ডাষ্ট্ৰীৰ ট্ৰিপল ষ্টিম চেলটো। আহক আমি তেখেতৰ পৰা দুআষাৰ শুনো, তেখেতে কেনেকুৱা পাইছিল বা তেখেতে কেনেকৈ ব্যৱহাৰ কৰি কি উপকৃত হৈছে তেখেতে অকণমান কৈ দিব। লগতে কিভা ইণ্ডাষ্ট্ৰীৰ বহুতো প্ৰডাক্ট তেখেতে ব্যৱহাৰ কৰে আৰু তেখেতে এজন সক্ৰিয় ডিষ্ট্ৰিবিউটৰ, তো তেখেতে ব্যৱহাৰ কৰি আছে। বহুত ভাল হয় এইটো প্ৰডাক্ট, আপোনালোকে ব্যৱহাৰ কৰক। মই কৈছোঁ আপোনালোকে সকলোৱে ব্যৱহাৰ কৰক। ধন্যবাদ। আহক আমি তেখেতৰ পৰা মুখেৰে শুনিম। নমস্কাৰ, মই আহি উপস্থিত হৈছোঁ এতিয়া এখেতৰ ঘৰত। এখেত হৈছে বৰপেটা ডিষ্ট্ৰিক্টৰ ৰাউলী গাঁৱৰ গাঁওবুঢ়া ধনেশ্বৰ বৰ্মন। এখেতে 3 মাহ ধৰি ট্ৰিপল ষ্টিম চেল ব্যৱহাৰ কৰি আছে আৰু এখেতে বহুত বেছি ভাল ফলাফল পাইছে। তেখেতৰ মুখেৰে আমি দুআষাৰ শুনিম। ছাৰ, আপুনি ব্যৱহাৰ কৰি ট্ৰিপল ষ্টিম চেলটো কেনেকুৱা পাইছে দৰ্শকখিনিক এবাৰ কৈ দিলে ভাল হ'ব। মই ভালে পাইছোঁ। মই ট্ৰিপল ষ্টিম চেলৰ পৰা মোটামুটি মোৰ বগা চুলি ক'লা হৈ গৈছে আৰু মই যথেষ্ট পেটৰো ভাল পাইছোঁ। গতিকে এইটো ৰাইজে ভাল কৰে যদি ব্যৱহাৰ কৰে যদি খুবেই ভাল হ'ব। বঢ়িয়া বঢ়িয়া, ধন্যবাদ। আৰু এখেতে ট্ৰিপল ষ্টিম চেলৰ লগতে বহুতো অন্যান্য কিভা ইণ্ডাষ্ট্ৰীৰ বহুতো প্ৰডাক্ট ব্যৱহাৰ কৰি আছে আৰু এখেতে বহুত ভাল ডিষ্ট্ৰিবিউটৰ এজন আৰু এখেতে সক্ৰিয়ভাৱে কাম কৰি আছে কিভাৰ লগতে তেখেতে নিজে বস্তুখিনি ব্যৱহাৰ কৰাৰ কাৰণেহে কিভাৰ আইডিটো লৈছে। তো আপোনালোকেও এখেতৰ দৰে কিভা ইণ্ডাষ্ট্ৰীত আইডি ল'ব পাৰে আৰু নিজৰ প্ৰডাক্টখিনি নিজে ব্যৱহাৰ কৰাৰ কাৰণেও ইউজ কৰি থাকিব পাৰে। আৰু আজিৰ এই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।